channel লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিওটো আৰম্ভ কৰিব লৈছো সো আজিৰ ভিডিওটোৰ মূল বিষয়বস্তু হৈছে the world largest diesel engine সো বলকচোন তেনে ভিডিওটোৰ মাজলৈ আগবাঢ়ো फ्रेंड्स আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডিজেল ইঞ্জিনটো কোনটো হয় বা ডিজেল ইঞ্জিনটোৰ বিষয়ে অলপমান হলে আপোনালোকক চিনাকি কৰি দিবলৈ চাও এই ডিজেল ইঞ্জিনটোৰ নাম হৈছে Wärtsilä RT Flex 96C আৰু এই ইঞ্জিনটো Wärtsilä নামৰ এটা ফিনল্যান্ডৰ ম্যানুফ্যাকচাৰিং কোম্পানীয়ে বনাই উলিয়াইছিল 2006 চনতে আৰু 2006 চনৰ পৰা বৰ্তমানলৈকে এই ইঞ্জিনটো কাৰ্যক্ষম হৈ আছে এই ডিজেল ইঞ্জিনটো আসলতে আমাৰ হৰুহুৰা এনেকুৱা গাড়ী বা ৰাস্তাত চলি যোৱা গাড়ী এনেকুৱা বিলাক কত ব্যৱহাৰ নহয় এই ইঞ্জিনটো প্ৰকৃততে ব্যৱহাৰ হয় আপোনাৰ সাগৰত চলা যিবিলাক ডাঙৰ ডাঙৰ জাহাজ আছে আৰু বিশেষকৈ জাহাজ বিলাক এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰা হয় যিবিলাক যেটো কন্টেইনাৰ হদিক কিছুমান বস্তু অনানিয়া কৰে ইঠাইৰ পৰা হিঠাইলৈ সাগৰেদি তো তেনেকুৱা ডাঙৰ ডাঙৰ কন্টেইনাৰ যিবিলাক অনানিয়া কৰে তেনেকুৱা বিলাক জাহাজত এই ইঞ্জিনটো ব্যৱহাৰ কৰা হয় আৰু এই ইঞ্জিনটোৰ আৰপিএমটো খুব কম হয় সো ইয়াৰ কেইটামান বৈশিষ্ট্য মই নোট কৰি উলিয়াইছো তেনেহলে চাওঁচোন আহক চাই লওক ইয়াৰ বৈশিষ্ট্য মই এনেকুৱা ধৰণৰ আছিল যে সিলিন্ডাৰ ইয়াৰ 14 টা আছে সিলিন্ডাৰ ইনলাইন টাইপত 14 টা সিলিন্ডাৰ আছে ইনলাইন মানে বুজি পাইছে নিশ্চয় এটাৰ পাছত আন এটা যেনেকৈ এটা সমান্তৰালকৈ থাকে মানে ইটোৰ পাছত ইটো গৈ এনেকৈ 14 টা সিলিন্ডাৰ একেবাৰে দীঘল হৈ থাকে বৰৰ ডায়ামিটাৰটো হৈছে 960 mm 960 mm ৰ এটা বৰ বা সিলিন্ডাৰ 960 mm তেনেকুৱা 14 টা সিলিন্ডাৰ একেলগতে থাকে তেনেহলে ভাবি চাওকচোন বন্ধুসকল কিমান ডাঙৰ হ'ব পাৰে ইঞ্জিনটো তাৰ পিছতে ইয়াৰ লেংথটো হৈছে 26.59 মিটাৰ অৰ্থাৎ 87 ফিট আছে আৰু ইয়াৰ হাইটটো আছে 13.5 মিটাৰ অৰ্থাৎ 44 ফুট আৰু ইয়াৰ ড্ৰাই weight হ'ব 2300 টনস ইয়াৰ ড্ৰাই weight মানে কোনো তেল মোবিল বা আমাৰ ইঞ্জিন অইল যেটো ব্যৱহাৰ কৰা হয় বা তাত ফুয়েল যেটো ব্যৱহাৰ কৰা হয় তেনেকুৱা একো বস্তু নলগোৱাকে অকল হুকান মানে তাত কোনো অইল ব্যৱহাৰ হোৱা নাই হুকান যদি আমি ইঞ্জিনটো জুখি চাও তেনেহলে হেতু ইয়াৰ তাৰ ওজনটো হ'ব 2300 টনস বুজি পাইছে নিশ্চয় আৰু ইয়াৰ ষ্ট্ৰোক ডিসটেন্সটো আছে 2500 mm কিমান দীঘল এটা ভাবিছক 2500 mm আৰু স্পিড ইয়াৰ ইঞ্জিন স্পিডটো হৈছে 22 ৰ পৰা 120 rpm মই কৈছিলো আগত যে ইয়াৰ rpm টো খুব কম হয় সো ইয়াৰ rpm টো হৈছে 22 ৰ পৰা 120 rpm হয় rpm নিশ্চয় বুজি পাইছে ৰিভলিউশন পাৰ মিনিট মানে ক্ৰ্যাঙ্কশ্যাফ্ট ডালে 1 মিনিটত ই 22 বাৰৰ পৰা 120 বাৰ ঘূৰিব পাৰে একেবাৰে কম বুলি ক'লে 22 বাৰ ঘূৰিবই আৰু একেবাৰে বেছি বুলি ক'লে 120 বাৰ ঘূৰিব নিশ্চয় বুজি পাইছে তাৰ পাছত ইয়াৰ ক্ৰ্যাঙ্কশ্যাফ্ট ডালৰ weight আছে 300 টনস ইয়াৰ যিডাল ক্ৰ্যাঙ্কশ্যাফ্ট ব্যৱহাৰ কৰা হয় ইনলাইন টাইপত সেই ক্ৰ্যাঙ্কশ্যাফ্ট ডালৰ ওজনে হৈছে 300 টনস আৰু পিষ্টন বিলাকৰ ওজন আছে 5.5 টনস সো ইয়াৰ টৰ্ক প্ৰডিউস আছে 76,03,850 নিউটন মিটাৰস ই টৰ্ক প্ৰডিউস কৰে 76,03,850 নিউটন মিটাৰস ভাবিছো কিমান বেছি শক্তি দিব পাৰে এই ইঞ্জিনটোৱে পাৱাৰ আউটপুট দিয়ে 80,080 কিলোৱাট আৰু মানে এটো চাওক যদি আমি স্পিড চাও 1,07,390 SP এটো ইমান ডাঙৰ এটা ইঞ্জিন ভাবি চাওক সো এই ইঞ্জিনটোৰ বিষয়ে ইমানে তেনেহলে চাওঁচোন আহক ভিডিওটোৰ যোগেদি আমি তাৰ কেইটামান ফটোগ্ৰাফ মই বিচাৰি উলিয়াইছো সো ফটোগ্ৰাফৰ দ্বাৰা আমি ইঞ্জিনটো অলপমান চাই লওঁ কেনেকুৱা বিলাক কামত ব্যৱহাৰ কৰা হয় বা কেনেকুৱা ধৰণৰ হয় দেখিবলৈ বা কিমান ডাঙৰ হয় তেনেহলে বলক চাই লওঁ আমি ইমেজ কেইটা
ইমানেই নিশ্চয় বুজি পালে ডাঙৰ ইঞ্জিনটো কেনেকুৱা ধৰণৰ হৈছে বা তাৰ নাম কি তেনেহলে আজিলৈ আহো বাই বাই